আমি মছলা পোলাও বনাবলৈ এয়া দেখিছে জিৰা লৈ লৈছোঁ, তাৰপিছতে নহৰু আৰু শুকান জলকীয়া লৈ লৈছোঁ। এইখিনি এতিয়া পিচি ল'ম মিক্সিত ভালদৰে। এতিয়া আমি পিঁয়াজখিনি কাটি ল'লোঁ, তাৰপিছত খিচমিচ কাজু বাদাম কেইটামান লৈছোঁ, আদা জলকীয়া নহৰুৰ পেষ্টখিনি এইখিনি বনাইটো হৈ গ'ল। তাৰপিছতে এয়া হৈছে হালধি 1 চামুচ, তাৰপিছতে মছলা পোলাওটোৰ কাৰণে গৰম মছলা, তাৰপিছত এয়া জিৰাখিনি পিচি যে লৈছিলোঁ সেইখিনি। চাউলখিনি অলপ সময় তিয়াই থোৱাৰ পিছতে পানীটো টুকিবৰ কাৰণে মই খৰাহী এটা ব্যৱহাৰ কৰিছোঁ। খৰাহীত এনেদৰে অলপ টাইম শুকাব লাগিব, আধা ঘণ্টামান, নতুবা আপোনালোকে ফেন তলতো শুকুৱাব পাৰে। মই জল্দি ফেন তলতে শুকুৱাই কৰি ল'লোঁ আৰু। এতিয়া চাউলখিনি শুকাই লোৱাৰ পিছতে মই চাউলখিনি মিক্স কৰিবলৈ 1 চামুচ গৰম মছলা দিছোঁ আৰু আধা চামুচ হালধি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিলাই ল'ম। আৰু চাউলখিনিত অলপ ঘিউ দি পেলাই একদম ভালদৰে মিলাই লৈছোঁ। এতিয়া কুকাৰটো বহাই দিলোঁ, অকণমান গৰম হ'বলৈ দিছোঁ, তাৰপিছতে ৰিফাইন তেল দিম। এতিয়া ৰিফাইন তেল দিয়াৰ পিছতে পিঁয়াজখিনি ভালদৰে ভাজি ল'লোঁ। পিঁয়াজখিনি অকণমান ৰংচীয়া কৰি ভাজিব লাগিব। তাৰপিছত মই তেজপাত দি দিছোঁ ধুনীয়া গোন্ধৰ কাৰণে। তাৰপিছতে যিখিনি আদা নহৰু পেষ্ট জিৰা সকলোখিনি আছিলে দি দিছোঁ। তাৰপিছত এয়া দিছোঁ খিচমিচ কাজু বাদাম সকলোখিনি দি ল'লোঁ আৰু অকণমান ঘিউ দি লৈছোঁ। তাৰপিছত চাউলখিনি বহাম আৰু এতিয়া ভালকৈ অলপ ভাজি লোৱাৰ পিছত এতিয়া গৰম মছলা আৰু হালধি দি মিক্স কৰা চাউলখিনি আমি এতিয়া কুকাৰত বহাই দিম। কুকাৰত বহাই পেলাই অলপ ভালদৰে লৰাব লাগিব। এতিয়া মই পোলাওত নিমখ দিছোঁ, নিমখ অকণমান কমকৈ দিছোঁ, কাৰণ আমি পোলাওৰ লগত চিকেন হওক বা পনীৰ হওক খোৱা যায়েই, তো তাতে নিমখ থাকেই, সেইকাৰণে মই অলপ কমকৈ দিছোঁ। এতিয়া মই পোলাওখিনিত পানী দিছোঁ। পানী অলপ বেছি দিব নালাগে, পোলাওখিনিত অলপ চাউলখিনি ভিজ যোৱাকৈ দিব লাগে। এতিয়া কুকাৰৰ ঢাকনিখন মাৰি দিলোঁ আৰু 2টা চিটি মৰালৈকে অপেক্ষা কৰোঁ। তাৰপিছত আমাৰ পোলাও হৈ যাব। আপোনালোকক দেখাই আছোঁ, চাই থাকক। এয়া দেখিবলৈ পাইছে ৰেডি হৈ গ'ল আমাৰ মছলা পোলাও। বাহ, ধুনীয়া গোন্ধাইছে দেই। নিজে বনাই নিজে তাৰিফ কৰিছোঁ। বাকী খাই চাওঁ কেনেকুৱা হৈছে বাৰু। মছলা পোলাও ৰেচিপিটো কেনেকুৱা লাগিল জনাবচোন, আৰু আপোনালোকে